অৰুণোদয় আঁচনিৰ নামত বৃহৎ অনিয়ম। আমি জনাই আছোঁ এক ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিৰ নামত এক বৃহৎ অনিয়মৰ সৃষ্টি হৈছে। অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈছে বহু যোগ্য হিতাধিকাৰী। নাৰায়ণপুৰত অৰুণোদয়ৰ পৰা বাদ পৰিল বহু দৰিদ্ৰ পৰিয়ালৰ। কেৱল নাৰায়ণপুৰতেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাদ পৰিছে বহু যোগ্য হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় মাহৰ কাৰ্যসূচীৰ সময়ত নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপিত কৰা হৈছে। নিৰীক্ষকে একে ঘৰতে বহি তথ্যসমূহ পৰ্যবেক্ষণ কৰাৰ ফলত এই অভিযোগ উত্থাপন কৰা হৈছে, যাৰ ফলত চেঁচা মিচিং গাঁৱৰ অতি দৰিদ্ৰ লোকৰ নাম কৰ্তন কৰা হ'ল অৰুণোদয় আঁচনিৰ পৰা। কেৱল চেঁচা মিচিং গাঁৱতেই নহয়, ৰাজ্যৰ বিভিন্ন গাঁও তথা চহৰসমূহত অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈছে বহু দৰিদ্ৰ পৰিয়ালৰ। আমি জনাই আছোঁ এক ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিত অনিয়ম সংঘটিত হৈছে।